এতিয়া গৈ আছোঁ চেৰাপুঞ্জীলৈ আৰু অলপ কম সময়ৰ ভিতৰতে চেৰাপুঞ্জীৰ যিমান চাইট চিন আছে পূৰা চাইট চিনটো দেখাই দিম আৰু আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। এয়া আহি পালোঁ এতিয়া চেৰাপুঞ্জী পাৰ্ক এটাত। এই পাৰ্কটো আহি পালোঁ। এই পাৰ্কটোৰ পৰা আপোনাৰ ডাইৰেক্ট বাংলাদেশখন পূৰা দেখা পায়, সেইকাৰণে এই পাৰ্কটোত সোমাই আছোঁ। পাৰ্কটোৰ ভিতৰত সোমাই আহিলোঁ, এতিয়া ভিতৰলৈ গৈ আছোঁ। পাৰ্কটো বহুত ধুনীয়া হয়, বহুত ধুনীয়া পাৰ্ক আৰু বহুত ডাঙৰ পাৰ্ক এইটো। একেবাৰে ইমান ক্লিন জেগা, বহুতেই ক্লিন জেগা, ইমান চাফা জেগা আপোনালোকে চাগে ইয়াত আহিলে ফাৰ্ষ্ট টাইমে দেখা পাব। এনেকুৱা চাফা পাৰ্ক কমেই আছে, বহুত কম আছে এনেকুৱা চাফা পাৰ্ক, বহুত চাফা হয়। আপোনালোকে দেখিলেই গম পাব, বহুত চাফা হয়। আৰু মই এই য'ত বাংলাদেশ দেখা পায় তালৈ গৈ আছোঁ। ইয়াৰ পৰাও বাংলাদেশ দেখা পায়, কিন্তু ইমান দেখা নাপাব, এই ফকৰ কাৰণে দেখা নাপায়। গৰমৰ দিনত ভালকৈ দেখা পায়। এতিয়া ঠাণ্ডা ছিজনত এইটোৱে প্ৰব্লেম, দেখা নাপায়, দূৰৰ বস্তুবিলাক দেখা নাপায়। আহি পালোঁ বাংলাদেশ ভিউ পইণ্ট। ইয়াৰ পৰা বাংলাদেশখন পূৰা দেখা পায়, কিন্তু এতিয়ানো ক'ত দেখা পাব, এতিয়া বাংলাদেশ দেখা নাপাব দেই। চাওক ইয়াত আৰু কি দেখাম। আৰু দেখা নোপোৱাৰ কাৰণ হ'ল কুঁৱলীয়ে আগুৰি ধৰিছে। কুঁৱলীৰ কাৰণে একো দেখা নাপায়। ঠাণ্ডাৰ দিনত এইটোৱে প্ৰব্লেম হয়। এয়া এইটো এটা পাৰ্ক হয়। যিমান মানুহবোৰে চেৰাপুঞ্জীত আহে এই পাৰ্কখনত আহে, এবাৰ পাৰ্কখনত আহি ভিজিট কৰি যায়, কিয়নো পাৰ্কখন বহুত চাফা হয়, ধুনীয়া, পৰিৱেশটো ভাল, পূৰা নেচাৰেল হয়, মানে পূৰা পলিউশ্যন ফ্ৰী হয়, কোনো ধৰণৰ পলিউশ্যন ধূলি বালি নাপাব। বেলেগ ক্ষেত্ৰত অলপ বেলেগ হয় এইটো জেগা, সেইকাৰণে মানুহ চেৰাপুঞ্জীলৈ আহিলে ডাইৰেক্ট আহে, এবাৰ মাতি নাযায়, এইটো ভিজিট কৰি নাযায়। আৰু আপোনালোকে আহিব পাৰে, পাৰ্কখন বহুত ভাল পাৰ্ক হয়। এইটো চেৰাপুঞ্জীৰ লাষ্ট পইণ্ট বুলি ক'ব পাৰি। বহুত ধুনীয়া পাৰ্কখন উপভোগ কৰক, বহুত ধুনীয়া জেগা হয়। পাৰ্কখন চালোঁ, এতিয়া পাৰ্কৰ পৰা ওলাই আহিলোঁ, খুবেই থেংক ইউ। পাৰ্কৰ পৰা ওলাই আহি এই দোকানবিলাক চাওঁ ৰ'ব, দোকানবিলাক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, তেনেকৈ ডিচিপ্লিনে বেলেগ, মানে বস্তু কিনাতকৈ চায়ে ভাল লাগে। ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে দোকানবিলাক, সিহঁতৰ ডিচিপ্লিনটো অলপ বেলেগ হয়, পৃথক হয় অলপ। তো যাওঁ এতিয়া, ইয়াৰ পৰা ওলাই যাওঁ, বেলেগ এটা জেগাত যাম এতিয়া, সেইটোলৈ অপেক্ষা কৰক আৰু ভিডিঅ'টো চাই থাকক, সেইটো জেগা চাব পাৰিব। ইয়াত কিবা এটা আছে, এইটো দেখাই লৈ যাওঁ, তলত আছে এইটো। আৰু এতিয়া আহি পালোঁ চেৰাপুঞ্জী লিভিং পইণ্ট, চেৰাপুঞ্জী লাষ্ট ষ্টপেজ বুলি ক'ব পাৰি। এইটো লিভিং পইণ্ট, এতিয়া পাথৰো দেখা পাইছে যে, এইটো লিভিং ষ্টন, এইটো লিভিং ষ্টন বুলি কয়, মানে জিন্দা পাথৰ। আৰু ইয়াৰ হাৱাটো আপোনালোকে ইমান ক্লিন পাব, এইটো যিটো হাৱা আহি আছে পূৰা মানে পানী আহি আছে, হাৱাটো বহুত ফ্ৰেছ হাৱা হয়। আৰু যিমান পৰ্যটক আহে ইয়াত এবাৰ ভিজিট কৰিয়ে যায়। আৰু এইখিনি জেগাৰ পৰা 7টা ৱাটাৰফলছ দেখা পায়। এই যে এইখিনি জেগা যে, ইয়াত 7টা ৱাটাৰফলছ লাইন লাগি কেনে ৱাটাৰফলছ দেখা পায়, যাক 7 চিষ্টাৰ ৱাটাৰফলছ বুলি কয়। আৰু এতিয়া দেখা নাপায় কাৰণ হ'ল চেল্ফি ডেঞ্জাৰ জোন, আৰু এতিয়া দেখা নাপায় কাৰণ হ'ল এতিয়া বৰষুণ নাই, বৰষুণৰ ছিজনহে 7টা ৱাটাৰফলছ দেখা পায়। এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, এই আমাৰ গাড়ী ৰখি আছে। আৰু এতিয়া আহি পালোঁ মই আওৰা লাঞ্চিনা কেভ, চেৰাপুঞ্জী এটা বিশেষ জেগা, বহুত ডাঙৰ কেভ এটা, বহুত ডাঙৰ গুফা এটা, আৰু এই গুফাটো ইমানেই ডাঙৰ, পাহাৰৰ তলে 3 কিলোমিটাৰমান আপ ডাউন হয়।
মই এনেকৈ গৈ আছোঁ ওপৰলৈ অকণমান ওপৰত উঠিব লাগে ওপৰত উঠি কিনে আকৌ অলপমান ডাউনত নামিব লাগে ডাউনত নামি কিনে তাৰপিছতেই গুহাটো ষ্টাৰ্ট হয় এইয়া মাজতে এটা ভিউ পইণ্ট পালোঁ সেইটো দেখাই লৈ যাওঁ বোলো আৰু ইয়াৰ হাৱাটো ইমান ক্লিন হয় পুৰা পলিউশ্যন মুক্ত হয় কোনো ধৰণৰ পলিউশ্যন নাই আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে চাওক ইমান ধুনীয়া জেগা এটা আৰু মই আহি পালোঁ এতিয়া গুহাৰ ওচৰত আৰু এই গুহাটোত যেতিয়া ফাৰ্ষ্ট টাইম মানুহ গৈছিলে বা এতিয়া মানুহ সোমাব পাৰিছে এই গুহাটোৰ ভিতৰত মানুহ সোমাই তেওঁলোকে কিছুমান বস্তু আছে কিছুমান জন্তু ফাৰ্ষ্ট আছিলে আৰু এই জন্তুবিলাকৰ আচৰিত ধৰণৰ কিছুমান জন্তু আছে এই জন্তুবিলাক ৱে টু কেফ এতিয়া আমি গুহালৈ যাই আছোঁ ধীৰে ধীৰে গৈ আছোঁ ভিতৰত বহুত আন্ধাৰ হ'ব এই মানুহবিলাক চব গুফাৰ তলে তলে গুচি গ'ল এতিয়া মই যাই আছোঁ ভিতৰলৈ মোৰ লগত এজন আছে বাৰু তেওঁ পিছত বহিছে অকলে অকলে গ'লে ভয়ো লাগে আহি লওক ইফালেতো ভাই পূৰা আন্ধাৰীয়া মোৰ আগত এজন মানুহ যাই আছে টচ মাৰি মেলি যাই আছে মোবাইলত ইফালে মই নাযাওঁ বাৰু ইফালে আহিলোঁ পূৰা পাহাৰৰ তলে তলে যাই আছে মোৰ ওপৰত যে কিমান ডাঙৰ পাহাৰ এটা আছে মানে ভাবিলে আচৰিত সেই পাহাৰৰ তলে তলে যাই আছোঁ ইয়াত চাপৰ হ'ব লাগিব থিয় হৈ যাব নোৱাৰি ইয়াত চাপৰ হৈ যাব লাগিব এই ভাই কি কৰিম ভয়ো লাগে আহিছোঁ যদি সোমাই যাওঁ চবেই সোমাই ময়ো সোমালোঁ আহিছোঁ যদি সোমাবতো লাগবই ভাই ইমান দূৰৰ পৰা আহিছোঁ কিমান যাম এই ভিতৰে ভিতৰে ভয়ো লাগে কি কৰোঁ সোমাই আহিলোঁ বহুতখিনি জেগা এতিয়া আকৌ ৰিটাৰ্ণ হ'ব লাগিব ইয়াৰ পৰা চামালকে ছাৰ তো গাইজ ৰিটাৰ্ণ এতিয়া ইয়াৰ সিফালে আৰু যাব নোৱাৰি ইয়াৰ পৰা আমি ৰিটাৰ্ণ হ'লোঁ সেই গাইজ এতিয়া কেফৰ পৰা ওলাই আহিলোঁ গুফাৰ পৰা ওলাই আহিলোঁ আহি পালোঁ দিয়ক আল্টিমেটলি বাহিৰত আহি পালোঁ কিমান টাইম বাহিৰৰ পোহৰ দেখা পোৱা নাছিলোঁ থেংক ইউ আউৰা লামচিনা কেফ ধন্যবাদ আহিলোঁ বাই বাই আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব জয় আই অসম